হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বলক আজি আপোনালোকক লৈ যাওঁ মা আৰু দেউতাই কৰা আমাৰ শাকনি বাৰীখনলৈ। ঘৰৰ বাহিৰত থাকি কেতিয়াও যেন এনেকুৱা অৰ্গেনিক শাক আমি খাবলৈ নাপাওঁ, কিন্তু এইবাৰ নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ যে ঘৰতে হোৱা লাই, লফা, পালেং, ধনিয়া, খুতৰা এই সকলোবোৰ খাবলৈ পাইছোঁ। প্ৰতিটো সাজতে কিবা নহয় কিবা এটা থাকেই। এয়া কিন্তু আৰম্ভণিহে দেই। লাহে লাহে আমাৰ বাৰীত হৈ উঠিব বন্ধাকবি, ফ্ৰেঞ্চ বিন, গাজৰ ইত্যাদি। আগলৈ আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি প্ৰথম উঠাইছোঁ দেই। এইখিনি ধনিয়া, খুতুৰা, মৰিচা, লাই, মূলা, পালেং আৰু তাৰমানে আছিলে কি বন্ধাকবি ৰুইছে, বন্ধাকবি ৰুইছোঁ, ফ্ৰেঞ্চবিন, মৰিচা, সেইকেইটাই আৰু লাই শাক ধুনীয়া গাহৰি মাংস খাই খাই মানুহৰ চুগাৰ, ডায়েবেটিছ, প্ৰেছাৰ, হাৰ্টৰ প্ৰব্লেম, সেই গতিকে সদায় আমি গাঁৱলীয়া খাদ্যহে খাব লাগে।